নমস্কাৰ, কি খবৰ সকলোৰে? আহকচোন মই আজি আপোনালোকক এক বিশেষ অনুষ্ঠানলৈ লৈ যাওঁ। যিখন গ্ৰন্থ মুকলি কৰিবলৈ লোৱা হৈছে সেই গ্ৰন্থখনৰ নামতে ভূত শব্দটো সোমাই আছে। গ্ৰন্থখনৰ নাম হৈছে ভূতৰ ফেচবুক একাউণ্ট। আজিৰ এই যি ভূতৰ কথা কোৱা হৈছে সেয়া হৈছে আমাৰ কল্পনা জগতত জন্ম হোৱা, কল্পনাৰ জগতত নিগাজী হৈ থকা আৰু কোনোবাই কেতিয়াবা সাক্ষাৎ হোৱা বুলিও কেতিয়াবা ব্যক্ত কৰিছে। সেই ভূতৰ প্ৰসংগৰে এখন কিতাপ, ভূতৰ ফেচবুক একাউণ্ট আপোনালোক সমবেত হৈছে, সময়ত সকলো আহি উপস্থিত হৈছে। তাৰ বাবে সকলোকে আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছো এটি বৰগীতেৰে। বৰগীত পৰিৱেশন কৰিব সুকৌমল কাশ্যপ মহন্তই। আৰু তেখেত খুব ৰাজনৈতিকভাৱে সচেতন ব্যক্তি। এয়া তেখেতক মঞ্চলৈ আদৰি লৈছে অশোক কুমাৰ নাথে। আৰু আজিৰ কিতাপখনৰ প্ৰকাশক শ্ৰীযুত ধীৰাজ কুমাৰ ডাঙৰীয়াকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। এয়া অশোক দাই আজিৰ অনুষ্ঠানৰ বিশেষ ব্যক্তিসকলক নিজৰ আসনলৈ লৈ গৈ আছে। এখেতক হয়তো সকলোৱে চিনি পাইছে, ভাৰতৰ লেজাৰমেন খ্যাত ডক্টৰ অৰূপ কুমাৰ নাথ। শব্দটো আছে ফুলাম গামোচা, ফুলাম জাতি আৰু ফুলৰ পুলি। মই এই মুহূৰ্তখিনিৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ ৰৈ আছিলো। অৱশেষত ভূতৰ ফেচবুক একাউণ্ট নামৰ পুথিখনি উন্মোচন ঘটিল। আজিৰ এই অনুষ্ঠানলৈ মোক মতাৰ বাবে অশোক দা তোমাক অশেষ ধন্যবাদ। আজিতো মঞ্চত আছো, গ্ৰন্থ উন্মোচক বুলি কৈছে, বাহিৰত সংৰক্ষণো লগাই থৈছে। মই জানিছিলো অশোক কুমাৰ নাথ বা ধীৰাজ লগ কৰে, তেনে এটা আয়োজন কৰিছে। ঘোষণা কৰাইছো 199 পৃষ্ঠাৰ এই ভূতৰ ফেচবুক একাউণ্ট কিতাপখনৰ দৰ ধাৰ্য কৰা হৈছে 250 টকা। আৰু বাহিৰত সেয়া বিক্ৰীৰ বাবে ৰখা হৈছে। আজি যিহেতু উন্মোচনী দিন, গতিকে আপোনালোকে এই কিতাপখন মাত্ৰ 200 টকাতে ক্ৰয় কৰিব পাৰিব। সেই ঘোষণাটি দি থলো যাতে আপোনালোকে সেই ৰেহাইৰ সুবিধা ল'ব পাৰে। এইবাৰ আমি দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো তেখেতৰ নিজস্ব কথন ভংগীৰে সমাজত জনপ্ৰিয় ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰী ডাঙৰীয়া। ডাঙৰীয়াই মোৰ কথা বহুত ক'লে, কিন্তু তেখেতৰ দৰে বক্তা হ'বলৈ মই মনে প্ৰাণে কামনা কৰি থাকো। আৰু সাধাৰণতে তেওঁ যাতে মোৰ মিটিঙত নাথাকে এনেকুৱা ভাৱটো মনলৈ আহি থাকে। কিন্তু আজি আহিয়েই দেখি মই চক খাই গলো। আগৰ মিটিংখনত আছিল নেকি বুলি সুধিলো মই, তেওঁ ক'লে নহয় এইখনত আছে। গতিকে মই লগে লগে ঠিক কৰিলো যে মোৰ দেউতাই কৈছিল, তাৰমানে য'ত বিজ্ঞজনে ধুনীয়া ধুনীয়া কথা কয়, গহীন কথা ক'ব পাৰে, তাতে তই কথা ক'ব নাযাবি। তই যিহেতু অলপ আবৃত্তি চাবৃত্তি কৰিব পাৰ, গান গাব পাৰ, এটা দুটা গান গাই সময়খিনি পাৰ কৰি দিবি। গতিকে মই এই গানৰ যোগাৰ পাতি লৈয়ে আহোঁ লগত সদায়, ক'ত কি হয় নাজানোতো। গতিকে আজিও মই সেইকাৰণে গান এটা গাই পেলাই অলপ 5 মিনিট সময় নিম বুলি, তাৰমানে মোক লতাশিল পুলিচ থানাৰ পৰা মানুহ গৈ মোক ঘৰৰ ফালে লৈ আহি পেলাই মোৰ নামটো এনাউন্স কৰি দিয়ে বুলি এইবাৰ অঞ্জনজ্যোতি চৌধুৰীয়ে গান গাব। গোৱাৰ লগে লগে মানুহবিলাক লাহে লাহে আঁতৰি যায়। গতিকে মই প্ৰায় তেনেকে 2বাৰমান তেনেকুৱা কৰিব লগা হৈছিল। গতিকে মই গান শিকালে তেনেকুৱা হ'ব, কিন্তু মই এখন গুৰু দিব পাৰো, যাৰ ওচৰত মই এতিয়া শিকিব লৈছো। নিত্যানন্দ ডেকাৰ ওচৰত কথা কলো। তুলি চিৰৰ নতুন পাঞ্চৰ উঠি যায়, তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে, পলকতে লোৱা পুতলি সময়ৰ ঠিকনি আগফালে উৰে মামা, জিলিকি জিলিকা তৰা কাষৰে। এই সাহিত্য সংস্কৃতি জগতৰ পূৰ্বাদৰ্শীসকলৰ সন্মুখত আমি হাতে কামে কৰি খাটি খোৱা চিকিৎসক এজনক আহি কথা ক'বলৈ দিয়াটো মোৰ ইন্দ্ৰৰ সভাত প্ৰেচাৰ কৰিলে নিচিনা লাগিছে। গতিকে আমি হলো হাতে কামে কাম কৰোঁ,
যদিও একে পৰিৱেশতে জন্ম হৈ ডাঙৰ হৈছোঁ, অশোক আৰু মই দুজনৰ কৰ্মক্ষেত্ৰ একেবাৰে বেলেগ। আৰু আজি ইয়াতে আহি এই মুহূৰ্তত মোক ইমান সন্মান যচাৰ কাৰণে মই ভাবিছোঁ অশোকে এইটো স্বজন প্ৰীতি বলিদান হৈছে আৰু নেপতিজন বুলি ক'লে স্বজন দুখন ছাৰে এনেকৈ আমাক সদায় অসমীয়া জাতিটোক যাতে শুধৰাই থাকে আৰু ৰাস্তা দেখুৱায়। গতিকে ব্যংগ সম্পৰ্কত আৰু আমি সকলোৱে যিহেতু আমি ব্যংগ ৰচনা পঢ়োঁ, আমি সকলোৱে জানো যে আমি অসমীয়া মানুহে এতিয়া হাঁহিব পাহৰিছোঁ আৰু বিভিন্ন ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত আমাৰ হাঁহিবোৰ এতিয়া কাৰাৰুদ্ধ। গতিকে তাৰ মাজতো বহুতে চেগা চৌকাকে হ'লেও হাঁহিৰ চৰ্চা কৰি আছে, ব্যংগৰ চৰ্চা কৰি আছে। আমাৰ ভিতৰৰ উন্মাদ মানুহটো ঠিক কৰি বান্ধি তলামাই ৰখাত সহায় কৰে সাহিত্য কলা সংস্কৃতিৰ সাধনাই। ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক হেনে কৈছিল, অৰ্জুন তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য এটাই, পাৰ্থক্যটো এইটোৱে যে মই নিজকে ঈশ্বৰ বুলি গম পাইছোঁ, জানো মই নিজকে ঈশ্বৰ বুলি জানো, আৰু তোমাৰ মোৰ মাজত পাৰ্থক্যটো হৈছে তুমি নিজকে ঈশ্বৰ বুলি নাজানা। আমি শাস্ত্ৰ ভাগৱত যেতিয়া শুনো তেতিয়া এই কথাটো গম পাওঁ যে পৰমাত্মাৰ পৰা বিস্মৃত হৈ আত্মাবোৰ আহিছে। লোকবিশ্বাস বা শাস্ত্ৰৰ কথা হ'লেও আমাৰ যিটো হিন্দু সভ্যতা, এই পৃথিৱীৰ বোলে আটাইতকৈ পুৰণি সভ্যতা, তাত যিটো পৰমাত্মা আৰু আত্মাৰ যিটো কনচেপ্ট আমাক দিছে যে পৰমাত্মাৰ পৰা বিস্মৃত হৈ অহা আত্মা আমাৰ প্ৰত্যেকৰে ভিতৰত আছে। অশোকদাৰ আজি যিখন ভূতৰ ফেচবুক একাউণ্ট নামৰ গ্ৰন্থপুথিখন উন্মোচন হ'ল, তো এতিয়া অশোকদাই দুআষাৰমান কৈ দিব ধুনীয়াকৈ। আচলতে মানে মই খুবেই আজি মোৰ আনন্দ লাগিছে। মোৰ দৰে এগৰাকী ক্ষুদ্ৰ লেখকৰ বাবে এয়া এটা প্ৰাপ্তি বুলি ক'ব পাৰি, কাৰণ এই অনুষ্ঠানটো উপস্থিত আছিল শ্ৰদ্ধাৰ ময়ূৰ বৰা ছাৰ। আমি গ্ৰেট স্পীকাৰ বুলি জানো তেওঁক অসমৰ, আৰু হাঁহিৰ থুনপাক বুলি যে কয় শ্ৰদ্ধাৰ ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰ উপস্থিত আছিলে। ভাৰতৰ প্ৰখ্যাত ইউৰলজিষ্ট লেজাৰমেন খ্যাত ডাক্তৰ ৰূপ কুমাৰ নাথ উপস্থিত আছিলে। উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া উপস্থিত আছিলে। লগতে মোৰ এই গ্ৰন্থখনৰ ভূতৰ ফেচবুক একাউণ্ট, এই গ্ৰন্থখনৰ প্ৰকাশক শ্ৰদ্ধাৰ ধীৰাজ লহকৰ ডাঙৰীয়া উপস্থিত আছিলে, আৰু অনেকগৰাকী মোৰ বন্ধু শুভাকাংক্ষী উপস্থিত আছিলে। গতিকে মই এই কিতাপখনৰ যোগেদি মোৰ দৰে এগৰাকী ক্ষুদ্ৰ লেখকে এইটোৱে প্ৰয়াস কৰিছোঁ, এলবাৰ্ট আইনষ্টাইন যাক আমি জীৱন্ত কিংবদন্তি বুলি ভাবোঁ, সেইগৰাকী প্ৰখ্যাত বিজ্ঞানীয়ে এটা কথা কৈছিল যে ইফ এ ইজ ছাকচেছ ইন লাইফ দেন এ ইজ ইকুৱেল এক্স প্লাছ ৱাই প্লাছ জেড, এক্স ইজ ইকুৱেল হাৰ্ড ৱৰ্ক, ৱাই ইজ ইকুৱেল প্লে অৰ ৰেষ্ট, এণ্ড জেড ইজ ইকুৱেল কিপিং ইয়ৰ মাউথ শ্বাট। তেখেতে মনোৰঞ্জন, ইমান এগৰাকী কিংবদন্ত বিজ্ঞানী, কিন্তু তেখেতে কি কৈছে যে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আমি প্লে অৰ ৰেষ্ট, আমি জিৰণি ল'ব লাগিব, আমি খেলা ধূলা কৰিব লাগিব, সুস্থ মনোৰঞ্জন কৰিব লাগিব, আৰু তেখেতে কৈছে কিপ ইয়ৰ মাউথ শ্বাট অৰ চাইলেঞ্চ, আমি নীৰৱতাৰ আশ্ৰয় ল'ব লাগিব। গতিকে আমি ভাবোঁ যে আমাৰ ইমান ব্যস্ততাৰ মাজতো আমি যদি 1 ঘণ্টা এক্সাৰচাইজ, ব্যায়াম, য়োগা আমি যদি কৰিব পাৰোঁ, আৰু যদি আধা ঘণ্টা সময় যদি আমি মনোৰঞ্জনৰ কাৰণে অকণমান সময় দিব পাৰোঁ, গুড এণ্টাৰটেইনমেণ্ট যাক কোৱা হয়। গতিকে এতিয়া আমাৰ ছ'চিয়েল মিডিয়া আছে, আমাৰ বহুত ছাত্ৰ ছাত্ৰী বা আমি বহুতে ভাবোঁ যে মোবাইলটো খুলি ল'লোঁ, ইনষ্টাগ্ৰামত গ'লোঁ, ফেচবুকত গ'লোঁ, আমি ইউটিউবত গ'লোঁ, আমাৰ সুস্থ মনোৰঞ্জন হৈ গ'ল, নহয় যে আমি এটা কথা, আমি এটা উক্তি আছে যে অল্ড ইজ গ'ল্ড। গতিকে মহাত্মা গান্ধীয়ে কৈছিলে যে তোমালোকৰ শিক্ষা যদি সততা আৰু পবিত্ৰতাৰ ভিত্তিত গঢ়ি উঠা নাই, তেন্তে মই কওঁ তোমালোকৰ শিক্ষাৰ কোনো মূল্য নাই। তোমালোক একোজন সৰ্ববিদ্যা বিশাৰদ হ'ব পাৰা, কিন্তু তোমালোকে যদি তোমালোকৰ ব্যক্তিগত জীৱনৰ পবিত্ৰতাৰ প্ৰতি আওকাণ কৰা, তেন্তে মই কওঁ তোমালোকৰ জীৱন অথলে গৈছে। গতিকে সেইগৰাকী মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে আমি পবিত্ৰতাৰ প্ৰতি আমি আওকাণ কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে কিতাপ গ্ৰন্থই আমাক সদায় পবিত্ৰ হ'বলৈ শিকাইছে, ভৱিষ্যতে অতীততো শিকাইছিল, বৰ্তমানে শিকাইছে আৰু ভৱিষ্যতেও শিকাব। গতিকে আমি এই যে গুড এণ্টাৰটেইনমেণ্ট আমি ল'ব লাগে, কেৱল আমি ছ'চিয়েল মিডিয়া বা আমি ইণ্টাৰনেটৰ পৰা নলৈ আমি
গ্ৰন্থৰ পৰাও আমি যি এণ্টাৰটেইনমেণ্ট সেই এণ্টাৰটেইনমেণ্ট লোৱাৰ আমি হাবিয়াস কৰিব লাগে আৰু আমাৰ সন্তান তথা ছাত্ৰ ছাত্ৰীসকলকো গ্ৰন্থ অধ্যয়ন কৰি আমি যিটো মনোৰঞ্জন পাব পাৰোঁ সেই মনোৰঞ্জনটো ল'বলৈ আমাৰ অভিভাৱকসকলে শিকাব লাগে গতিকে মই মোৰ এগৰাকী ক্ষুদ্ৰ লেখকে অনুৰোধ কৰিম যে য়েছ আমাক ছ'চিয়েল মিডিয়া লাগিবই আমি সময়ৰ লগত খোজ মিলাই আমি আগবাঢ়ি যাব লাগিব কিন্তু তাৰ লগে লগে আমাৰ অভিভাৱকসকলে আমাৰ শিক্ষাগুৰুসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যে আমি গ্ৰন্থ অধ্যয়ন কৰিও যে আমি মনোৰঞ্জন ল'ব পাৰোঁ যে মনোৰঞ্জনৰ যে এটা উৎস গ্ৰন্থ সেই কথাটো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ সন্তানসকলক শিকাব লাগিব গতিকে মোৰ দৰে এগৰাকী ক্ষুদ্ৰ লেখকে মই চেষ্টা কৰিছোঁ যে ভূতৰ ফেচবুক একাউণ্ট এই গ্ৰন্থখন মই চেষ্টা কৰিছোঁ যে এই যে সেইগৰাকী বহু পুৰোধা ব্যক্তিয়ে কৰিছে যে আমি অত্যন্ত ব্যস্ততাৰ মাজতে অকণমান মনোৰঞ্জন কৰিব লাগে গতিকে সেই মনোৰঞ্জনৰ ক্ষেত্ৰখনলৈ যদি মোৰ দৰে এগৰাকী ক্ষুদ্ৰ লেখকৰ এই কষ্টখিনি যদি যায় তেতিয়াহ'লে মই ভাবিম যে মোৰ দৰে এগৰাকী ক্ষুদ্ৰ লেখকৰ শ্ৰম সাৰ্থক হৈছে গতিকে আপোনালোক সকলোকে মোৰ সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আপোনালোকে গ্ৰন্থমেলা আহি আছে আপোনালোকে এই গ্ৰন্থখন এবাৰ মেলি চাব আৰু সেই মেলি চালে আমাৰ দৰে ক্ষুদ্ৰ লেখকসকলে উৎসাহিত হ'ম ধন্যবাদ আৰু এই গ্ৰন্থখন মই দিলোঁ বি বৰুৱা কলেজৰ মিছ বি বৰুৱা মই জানো মিছ বি বৰুৱা এগৰাকী নৃত্যশিল্পী আৰু আপোনালোক সকলোৰে এখন চিনাকি মুখ যাক আমি বৰ্ষাৰাণী বুলি জানো কিন্তু তেখেতৰ শুভ নামটো হৈছে ৰাজশ্ৰী বৰা গতিকে যি নহওক বৰ্ষাৰাণী বুলি তেওঁ যিহেতু তেওঁ খ্যাত গতিকে মই ক'লোঁ বৰ্ষা গতিকে এইখন গ্ৰন্থ তোমাক দিলোঁ তুমি তোমাৰ বন্ধুসকলকো কিতাপখন দিবা তেওঁলোকে পঢ়িব আৰু তোমাক মোৰ চেনেহ আৰু শ্ৰদ্ধা সহকাৰে এই গ্ৰন্থখন মই তোমাক পঢ়াই মা যে তোমাৰ ইয়াতে আহি কেনেকুৱা লাগিল বহুত ভাল লাগিল সঁচাকৈ ভাল লাগিছে আজি গুৱাহাটী প্ৰেছ ক্লাবত অচুকে আমাক মাতি আনিছে আৰু অচুগৰাকী ইমান ধুনীয়া ৰসাল ইমান হাঁহি আৰু ধেমালিৰে কৰা গ্ৰন্থখন অনুষ্ঠান কৰিছে তাৰ কাৰণে সঁচাকৈ মানে অচুকক ধন্যবাদ দিছোঁ আৰু সঁচাকৈ আহি বহুত ভাল লাগিছে আৰু এনে অনুভৱ হৈছে যে সঁচাকৈ মানুহ সদায় হাঁহিয়ে থাকিব লাগে হাঁহি থাকিলে হয়তো মানে বয়সটোও যেন কম হৈ থকা নিচিনা লাগে সেইকাৰণে সদায় হাঁহি থাকিব লাগে হেল্ল' তো মোৰতো অনুষ্ঠানত গৈ বহুত বেছি ভাল লাগিলে এনেকুৱা অনুষ্ঠানত প্ৰথমবাৰ গৈছোঁ বুলি ক'লেও ভুল নহ'ব এনেকৈ কিতাপ এখন উন্মোচন কৰা হৈছে তো বহুত ভাল লাগিল অচুকদা তোমাৰ অনুষ্ঠানত আহি বাকী সকলো ৰাইজলৈ এটাই অনুৰোধ যে সকলোৱে কিতাপখন কিনিব আপোনালোকে কিনি পেলাই এবাৰ পঢ়ি চাব মই আপোনালোকক কথা দিব পাৰোঁ যে আপোনালোকে হাঁহি ৰখাব নোৱাৰিব তো আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে আজিলৈ ইমানেই আছিলে ধন্যবাদ বাই বাই